গুড মৰ্ণিং ইটানগৰৰ পৰা ঠিক আছে গৈ আছোঁ ফায়াৰ এণ্ড এছ মুভি চাবলৈ। তো আজি গোটেই ভিডিঅ'টো এলেকা ব্লগৰ দৰে দেখাম। আৰু ইটানগৰত আছোঁ যেতিয়া ইটানগৰত কেনেকুৱা কি ৱেডাৰ ইয়াৰ চিনেৰিঅ' দেখাই আছোঁ। তো ফায়াৰ এণ্ড এছ চাব গৈ আছোঁ, মুভিটো কেনেকুৱা ভিডিঅ'টো শেষলৈকে চাব। মানে এতিয়া মোৰ জাৰ্ণিটো আৰম্ভ কৰিছোঁ। মোৰ ষ্টৰৰ পৰা লৈ মানে হলৰ গোটেই ৰাস্তাটো আপোনালোকক দেখাইছোঁ। দেখিছে যেনেকুৱা ৰাস্তাটো কি ধুনীয়া। আৰু ইটানগৰ যিটো মেইন টাউনত আছোঁ মানে একদম পাহাৰৰ মাজে মাজে। আৰু হলটো অলপ দূৰতে আছে, ক'ব গ'লে মানে আপোনাৰ 10 to 20 মিনিটছ লাগে। ইয়াৰ লোকেল হল হয়, বহুত ধুনীয়া হল হয় ঠিক আছে। তো বলক জাৰ্ণিটো চাই থাকক, হললৈকে পাবলৈ কেনেকুৱা লাগে। চ' ফাইনেলি মই পাই গ'লোঁ লোকেশ্যনটো। এই চিনেমা হলটোৰ নাম কৈছিলোঁ TNZ চিনেমা হয় বোল। এইটো পেণ্টালুনছৰ ওচৰত আছে, ছাইডৰ পৰা সোমাব লাগে। বহুত ধুনীয়া হল হয়। এতিয়া মই ইয়াত এণ্ট্ৰি লৈছোঁ। এয়া এণ্ট্ৰিটো দেখিছে আপোনালোকে, কি ধুনীয়া ইয়াৰ মানে ইণ্টেৰিয়ৰবোৰ, ইয়াৰ যিবোৰ লুক ৱাইজ দিছে। মানে মইতো একচুৱেলি ডিব্ৰুগড় হয়, বাট মানে ফাৰ্ষ্ট টাইম বাহিৰত আহিছোঁ। বাট ইয়াৰ যিটো এক্সপিৰিয়েঞ্চ পালোঁ মানে ইয়াত বহুত ধুনীয়া হয় হলৰ। ইয়াৰ ইণ্টেৰিয়ৰবোৰ চব, আৰু ইয়াৰ যিটকা মানে ইয়াৰ ডেক'ৰেশ্যনবোৰ কৰিছে, ইণ্টেৰিয়ৰবোৰ কি বঢ়িয়া। আৰু এয়া ফাইনেলি এতিয়া সোমাইছোঁ এয়া মোৰ মুভি হলটো ভিতৰত ঠিক আছে। চাওক কি ধুনীয়া পৰিৱেশ, কি চ' ফাইনেলি চাই আহিলোঁ আৰু আৱাটাৰ ফায়াৰ এণ্ড এছ 3 hours 17 minutes 3D ঠিক আছে। মুভিখনটো চালোঁ, মুভিখনটো ভিজুৱেল ট্ৰিটৰ কথা কি ক'ম আৰু মানে জেমছ কেমেৰণৰ ভিজনটো মানে এক নম্বৰ বুলিয়ে ক'ব লাগিব। আৰু যিটো ভিজুৱেলছত যিটো মাথা বিষ দিছে 3Dত, 3.5 ঘণ্টা চিনেমা বহুত কষ্টত চালোঁ। আৰু মুভিটো যদি ষ্টৰি ক'ব গ'লে মানে বাকী যদি পাৰ্ট 1 পাৰ্ট 2 যিটো চাইছে ফৰ্মেটটো ছেইম হয়, বাট অকল সেই ভিজুৱেলবোৰ অলপ বেলেগ বেলেগ হ'ব। ইয়াত এতিয়া নতুন এটা কেৰেক্টাৰ ইউজ কৰিছে ফায়াৰ এণ্ড এছ বুলি। ইয়াত যোনটো এবাৰ খালি ভিলেন আছিলে মা কচম, মানে যিটো ভিলেন দেখাইছে ন, ভিলেনটো ওপৰত মানে আপোনাক মানে চালিয়া মানে ছেক্সি ভিলেন বুলি ক'ব লাগিব। আৰু ভিলেনটো সঁচাকৈ বঢ়িয়াকৈ প্ৰেজেণ্ট কৰিছে ঠিক আছে। আৰু বাকী কেৰেক্টাৰবোৰত আপুনিতো জানিবলৈ বাকী পাৰ্ট 1 পাৰ্ট 2 চাব লাগিব। এতিয়া ইয়াত জেকচুলি আৰু ফেমিলিয়ে মানে গম পাইছে যে পলাই থাকিলে নহ'ব, ডাইৰেক্ট জেং লাগিব। চ' সেই মুভিটো সেনেকুৱা ষ্টৰিটো গৈ থাকে। আৰু সেই ভিলেনটো সেই আগৰ পাৰ্ট 1 পাৰ্ট 2 চাবই লাগিব দেই, মেইন কথা। মুভিটোৰ কথা বেছি একো ক'ব নাযাওঁ। মুভিটো মানে মুক্ত ওৱান টাইম ৱাচ কাৰণে লাগিলে, কেলৈ কি অলপ বেছিক ছেইম ষ্টৰি টাইপে লাগে। আৰু ষ্টাৰ্টিঙৰ পৰা এটা প্লট গৈ থাকে, মাজত জেং হয়, ক্লাইমেক্সত ডাঙৰ ফাইট হয়, সেইটোৱে। এতিয়া এইটো পাৰ্ট 3 যিটো শুনিছোঁ জেমছ কেমেৰন যদি ভালকৈ যদি হেৰি নহয়, মানে এই মুভিটো যদি ভাল মানে কালেকশ্যন নকৰিলে সি এইটো আৰু বনাবলৈ বোলে বাদ দিব। আৰু মই যিটো দেখিছোঁ সেইটো কৰাই ভাল হ'ব নেকি। মানে হ'ব পাৰে চকুটোত পৰা মানে ভিজুৱেলছবোৰ চাই আৰু মানে পেণ্ডৰাত আছোঁ নিচিনা লাগে, বাট অলপ মানে ষ্টৰি লাইনবোৰ চব ছেম লাগিছে। চ' সেই মুভিটো মানে সেই বস্তুটোৰ কাৰণে অলপ মোক বেয়া লাগিলে। বাকী এনেকুৱাও নকওঁ যে বেয়া হয়, বাট ছামথিং ইজ মিছিং, মানে সেইটো আপুনি মুভিখন চালেই গম পাব। বাকী মুভিটো পূৰা ফেমিলি ৱাচ হয়, চবকে চাব পাৰে, সৰু ল'ৰা ছোৱালী ডাঙৰ মানুহ চবে চাব পাৰে ঠিক আছে। আৰু যোনে মুভিটো চাই যদি মোৰ ৰিভিউটোৰ লগত মেটচ হৈছে মোক কমেণ্টছত জনাব ঠিক আছে। আৰু প্লিজ এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব দেই। এই ৰিভিউটো ইয়াতে সামৰিলোঁ, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।